কোনোদিনে শিৱক তুমি বিশ্বাস নকৰিলা আপোনালোকৰ আশা কৰোঁ সকলো ভালে ভালে আছে। স্বাগতম জনাইছোঁ মই এদিন নতুন ভিডিঅ'লৈ। আৰু আজি ভিডিঅ'টো হ'ল একদম ডাইৰেক্ট বিয়া ঘৰৰ পৰা আৰম্ভ কৰিছোঁ। এইফালে ইয়াতে কইনা বহিব, এখন কইনা বহিবৰ কাৰণে বনোৱা হৈছে। আৰু বিয়া মানে হ'ল তুলনি বিয়া, আমাৰ মোৰ তুলনি বিয়া আজি। ভাবিলোঁ অকণ আপোনালোকক বিয়াখন দেখাওঁ আৰু আপোনালোকে ভিডিঅ'টো চাই যাওক। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰিছোঁ। এইবোৰ জমনি হৈ আছে, জমনি কৰিছে। আপোনাৰ কইনা বহিবৰ কাৰণে বনাইছে। ইয়াতে ধুনীয়াকৈ কইনা বহিব। এইটো মানে ডেক'ৰেশ্যনটো কৰা হৈছে, আপোনালোকক অকণমান ডেক'ৰেশ্যনটো দেখাই দিলোঁ। আৰু মানে অলপ কাম বনত লাগি আছোঁ, যিহেতু বিয়া ঘৰ বুলি ক'লে অলপ কাম বন লাগিব লাগে। এইবোৰ ইয়াতে মানুহবোৰ বোকা হ'ব ধুনীয়াকৈ কাম কৰি থাকোঁতে এইফালে বিয়া ঘৰৰ কাৰণে লাল চাহ আনি দিছে বাইৰে। ধুনীয়াকৈ এতিয়া আমি একাপ একাপ লাল চাহ খাই লওঁ। এইজনী হ'ল আমাৰ কইনা মাহীয়েক হয়। এয়া কেনেকুৱা লাগিছে আজি বিয়া? ভাল লাগিছে। এয়া আমাৰ কইনা মাহীয়েক আমাক চাহ দিলে, লাল চাহ একাপ একাপ লাল চাহ খাই লওঁ। ইয়াতে হ'ব ধুনীয়াকৈ এইবোৰ জাৰি ধুনীয়াকৈ ইয়াতে মানে খোৱা বোৱাবোৰ হ'ব। ইয়াতে খোৱা বোৱা কৰিম ধুনীয়াকৈ। আৰু মানে কি বিয়া ঘৰ বুলি ক'লে কাম যিহেতু কামত মানে অলপ লাগি আছোঁ ধুনীয়াকৈ, কাম বনবোৰ কৰি দিব লাগিব যিহেতু নিজৰে বিয়া লাগি আছোঁ। কাৰিকৰে ধুনীয়াকৈ আইটেমৰ কাৰণে যোগাৰ কৰি আছে। যোগাৰ মানে এয়া হৈছে আৰু এইফালে মাংস বনাই আছে, এয়া কাৰিকৰ এইফালে চব্জি কাটি আছে, এয়া চব্জি বনাই আছে, এইফালে ভাত পূৰা বনাই আছে। এই খুৰাহঁতে পূৰা ধুনীয়াকৈ লাগি বনাই আছে। আমাৰ কইনা চুমু ধুনীয়াকৈ আমাৰ ববীয়ে মেকআপ কৰি আছে। এদিন ববী মেকআপ কৰি দিছে ধুনীয়াকৈ। আৰু মানে কি কইনা মেকআপ কৰিব লাগে অকণমান, সেইকাৰণে ধুনীয়াকৈ ববীয়ে মেকআপ কৰি আছে। সেইখিনি আমাৰ চুমু চকুত কাজল ধুনীয়াকৈ যিমানখিনি কাম বন আছিলে বিয়া ঘৰৰ কাম বনখিনি কৰা হ'ল। এতিয়া যাওঁ ঘৰত গৈ ধুনীয়াকৈ গা চা ধুই ফ্ৰেছ হৈ ধুনীয়াকৈ আহোঁগৈ। আৰু গাইছ এতিয়া ধুনীয়াকৈ ঘৰৰ পৰা গা চা ধুই আহিলোঁ বিয়া ঘৰলৈ। এতিয়া ধুনীয়াকৈ আহিলোঁ বিয়া ঘৰত সোমাই গৈ আছোঁ আৰু বিয়া ঘৰত সোমাই যাওঁ। আৰু মানুহবোৰো আহি আছে এটা দুটাকৈ মানুহবোৰ আহিছে। আমাৰ কইনা কইনা কেনেকুৱা লাগিছে? কইনা কইনা গাইছ আমাৰ এইফালে ফটোটো কৰি আছে। কইনা ককায়েকে ফটো মাৰি আছে বিয়াত। এইটো আমাৰ কইনা ককায়েক ফটো মাৰি আছে। এয়া কেনেকুৱা মজা বিয়া? কেনেকুৱা মজা মানে আমি কি এইফালে বিয়া ঘৰৰ লগত লাগি দিছোঁ। এয়া আমাৰ যিটো আছে আমি মানে বিয়া ঘৰত লাগি আছোঁ ধুনীয়াকৈ। এইবোৰ ভাত আমি সেই ধুনীয়াকৈ নিজে দি আছোঁ। এজনী আমাৰ লিজা বাইদেউ, মামীহঁত ধুনীয়াকৈ ভাত খাই লাষ্টটো আৰু তাই মামীহঁত ভাত খাই আছে। দাদা এইফালে পূৰা মাংস দি আছে। চবেই ভাত খোৱাত ব্যস্ত, ভাত খাই আছে। আৰু মানে কি বিয়া কৰাখিনি আমিয়ে কৰিছোঁ। সেই দিবদা খাইছে কেনেকুৱা খানা? মজা। আমি বাৰু খোৱা নাই, আমি খাম পিছত খাম। এতিয়া দিয়া থোৱা পৰিবাবোৰ এইবোৰ আমাৰ দিয়া কৰা লাগি আছে চবেই। সঞ্জিত চব লাগি আছে। দেখাই আছোঁ এইফালে আছে মাছ আৰু এয়া মাংস, ছাগলী মাংস আৰু আপোনাৰ এয়া পনীৰ আৰু এয়া মিষ্টি আৰু দৈ, এয়া ভাত আৰু এয়া দাইল, এয়া আপোনাৰ ভাজি চব্জি আৰু এয়া মুড়িঘণ্টা এনেকৈ দি আছে। বনোৱা এইফালে আছে এই বেঙেনা ফ্ৰায়াৰ পূৰা বনোৱাত ব্যস্ত হৈ আছে। আৰু আমি লাগিয়ে আছোঁ, দিয়ে আছোঁ। দেখাই দিছোঁ আমি ধুনীয়াকৈ ভাত খাবলৈ বহিলোঁ, ভাত খাই আছোঁ। হাততে দুনৰি কাষতে কলচি লৈ গাঁৱৰে গোপিনী পানী তুলিব গৈ। হাততে দুনৰি কাষতে কলচি লৈ গাঁৱৰে গোপিনী পানী তুলিব গৈ। হালধিৰে নোৱাব আয়তীয়ে গাব বিয়া নাম ঐ। আয়তীয়ে গাব। বহি
বহি আছোঁ। এইফালে আমাৰ অনামিকাও আছে, এয়া মৰিগাঁৱৰ পৰা আহিছে অনামিকা। অনামিকা বিয়া কেনেকুৱা লাগিলে খাই? বিয়া ভালে লাগিছে খাই। ভাল লাগিছে ন? আমাৰ মৰিগাঁৱৰ পৰা আহিছে, মৰিগাঁৱলৈ হয়, ভেটাৰ পৰা মৰিগাঁও মিটিৰ ঘাটৰ পৰা আহিছে। এইফালে আছে জোঁৱাইও আছে, জোঁৱাই বহি আছে। ভাল বিয়া কেনেকুৱা লাগিলে? ঠাণ্ডা 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 মই আপোনালোকক এতিয়া ৰাতি বিহুটো দেখাই আছোঁ আমাৰ। এইফালে আমাৰ কইনাও বহি আছে ধুনীয়াকৈ, আৰু মানুহজনীও ধুনীয়াকৈ আহি আছে। এতিয়া ধুনীয়াকৈ বিয়া চিয়া ভাঙি গ'ল আৰু বিয়া হৈ গ'ল ধুনীয়াকৈ। আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। আৰু যি ক'বলৈ নতুনকৈ চেনেলত ভিডিঅ' চাই আছে তেওঁলোকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব। বাই বাই।